তো বন্ধুসকল এনেকুৱা বিহুৰ বতৰত টিকটকত আমি কি চাব বিচাৰো বিহুৱে চাব বিচাৰিম হয় না নহয় কিন্তু আমি চাবলৈ কি পাওঁ এইবোৰ বোলে আছে গৰু নাবাই হাল বিহুক লৈ নকৰিবা এইবোৰ আলবাল বোলো মইনাহত শুনা লাগিলে গোটেইখিনি খুলিয়েই ভিডিঅ' বনোৱা কিন্তু এনেকৈ অসমীয়াৰ মান সন্মানক লৈ উপলুঙা নকৰিবা লকডাউনে বিহু উৰুঙা কৰিলে বুলিয়েই বিহু একেবাৰে শেষ হৈ যোৱা নাই আমাৰ মন প্ৰাণত আৰু আমাৰ তেজত এতিয়াও বিহু জীয়াই আছে আৰু জীয়াই থাকিব So hey guys, welcome to my YouTube channel World of Bishal. তো বন্ধুসকল আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল সকলোকে হেহতীয়াভাৱে হলিও ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনাইছো তো বন্ধুসকল আজি আমি আলোচনা কৰিম টিকটকত অসমক ৰিপ্ৰেজেন্ট কৰা কেইটামান মহা মক্কেলৰ কাণ্ড কাৰনামাৰ বিষয়ে তো বেছিকৈ পলম নকৰি বলক আগবাঢ়ো আজি আমাৰ ভিডিঅ'ৰ মাজলৈ মক্কেলামি ভটুৱামি আৰু হিজিৰামিৰো এটা সীমা থাকে কিন্তু ইয়াতকৈ বেছি সীমা চিৰাই যোৱাৰ পিছত ভূত জলকীয়া আৰু জ্বলা নোহোৱা হৈ যায় এই কুকুৰটো হৈছে ইয়াৰ জ্বলন্ত উদাহৰণ মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি এই কুকুৰটোৱে তাৰ শকত আবদ মজবুত লিংগ প্ৰদৰ্শন কৰিছে আৰু নম্বৰ 1 পৰ্ন ষ্টাৰ হ'ব খুজিছে কিন্তু তাত মোৰ ক'ব লগা একো নাই যদি ক'ব লগা আছেও তথাপিও আজি নকওঁ কিন্তু ডিঙিত আৰি লোৱা অসমীয়াৰ মান সন্মানেৰে ভৰা সেই গামোচাখনক যে অপমান কৰিছে সেইটো আচলতে ভাল পোৱা নাই আবে কুকুৰৰ পোৱালি তো অসমীয়া হৈ অসমীয়াৰ মান সন্মানক লৈ উপলুঙা কৰিবলৈ সাহস ক'ত পালিও সঁচাকৈ তোক পালে ন কটিত কেলা ভলুকা বা ভৰাই দিম আৰু লগতে জলকীয়াও ভৰাই দিম বাপপেকে তেতিয়া গম পাবি আৰে গামোচা হ'ল অসমীয়াৰ মান আৰু সন্মান গামোচা মানে হ'ল অসমীয়া আৰে বাহিৰৰ মানুহে তোক চিনি পাওক নাপাওক সেইটো পিছৰ কথা কিন্তু তোৰ ডিঙিত লাগি থকা সেই গামোচাখন দেখিয়ে চিনি পাব যে তই অসমৰে হয় আৰু অসমক হাঁহিব যে অসমৰ কলা সংস্কৃতিবোৰ কিবা এনেকুৱাই নেকি চালা মক্কেল ধৈত এইটোক দেখি ন মোৰ এনেকুৱা লাগিছে যেন বাবা ৰামদেৱে ব্ৰা পিন্ধি বিহু নাচ প্ৰদৰ্শন কৰিছে মাইনাও এনেকৈ বিহু নানাচে নহয় কৰ পৰা যে পালে নাজানো আৰু দেই সেই বুকুত পিন্ধি লোৱাটো মাকৰে পালে নে ঘনীয়েকৰে পালে ক'ব নোৱাৰো বহাগ মানে হ'ল বিহু আৰু বিহু মানে অসমৰ মন আৰু প্ৰাণ এইটো কুকুৰে অসমৰ কৃষ্টি সংস্কৃতিৰ লগতে অসমীয়াৰ মান স্বাভিমানক লৈ বৰ বেয়াকৈ অপমান কৰিছে আবে মানিছো যে তই হ'ব লাগিছিল মাইকী কিন্তু আন্ধাৰে মুন্ধাৰে ভুলতে হৈ গলি মতা কিন্তু তই হল বুলি এনেকৈ ব্ৰা পিন্ধি বিহু নাচিবি নেকি আবে কোনটো মতা মানুহে এনেকৈ ব্ৰা পিন্ধি বিহু নাচেও নাচিব নাজানো যদি নাচিবই নালাগে কিন্তু এনেকৈ বিহুক অপমান নকৰিবি ভাল লাগিছে বে হৰি শুনিছা নে হে মতাবোৰে মোক জুকাৰিছে ভাল মাইকী মইটো পালো দে মই ঐ মোৰ মাইকী যদি কিয় জুকাৰিছে চৰিয়াই দাঁত ভাঙি দিম একেবাৰে বাহ 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 ধুনীয়া দেই ধুনীয়া মজা আবে ই মতা নে মাইকী বে মোৰ মাইকীজনী কিয় জুকাইছ হা চৰিয়াই দাঁত ভাঙি দিম একেবাৰে আমাৰ খুৰীজনীক দেখিছেনে নাই বন্ধুসকল শুনামতে খুৰীজনী মেখেলাখন বোলে ৰ'দত মেলি দিছিল ওচৰ চুবুৰীয়াৰ কুকুৰটোৱে আহি বোলে মেখেলাখন কামুৰি লৈ গ'ল সেইকাৰণে খুৰীয়ে গোটেই দিনটো আণ্ডাৰ পেণ্ট পিন্ধিয়ে ঘূৰি ফুৰিছে ইমান ডাঙৰ ডাঙৰ মক্কেল কৰ পৰা যে আহে নহয় ক'ব নোৱাৰো আৰু হল বুলি অসমীয়াৰ সাজযোৰক এনেকুৱা কৰিব নাপায় দেই খুৰী নাপায় मारो मुझे मारो খালি আবে হল বুলি গছৰ ওপৰত বিহু নানাচে নহয় বুপাই কোনে শিকালেও এইটো হতক কিছুদিন আগতে এই কুকুৰে গছৰ ওপৰত বিহু নাচিছিল
এতিয়া এই কুকুৰটোৱে পদুলি জেউৰাৰ ওপৰেদি গছত উঠি বিহু নাচিছে। বাহ ৰে বাহ, তইতো এখোজ আগুৱাই গলি ৰে বোপাই। ক'ৰ পৰা আহে এইবোৰ টেলেণ্ট তহঁতৰ? আবে আমাৰ নাহে কিয়? টিকটক হল বুলি আৰু তহঁতে যা তা কৰিবি ন, যা তা। শুন ভাইহঁত, বিহু বুলি ক'লে গোটেই পৃথিৱীয়ে চিনি পায়, গোটেই পৃথিৱীয়ে ভাল পায়। কিন্তু তহঁতে যদি এনেকৈ দেখাই থাক তেনেহ'লে বিহুটোক সকলোৱে হাঁহিব, আমাৰ সংস্কৃতিক সকলোৱে হাঁহিব। পাব্লিচিটি পোৱাৰ বহুত উপায় আছে, কিন্তু এনেকৈ যা তা বনাই নহয়। তো বন্ধুসকল, আপোনালোকৰ তাত যদি মক্কেলামিৰে ভৰা ভিডিঅ' আছে তেনেহ'লে মোৰ ফেচবুক পেজত গৈ মোলৈ শ্বেয়াৰ কৰক। মোৰ ফেচবুক পেজৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ মোক শ্বেয়াৰ কৰি দিব পাৰে। মই নিশ্চয় ইয়াৰ ওপৰত ভিডিঅ' বনাম। তো বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লগা হ'ল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক। আপোনালোক যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেললৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে সেই ঘণ্টা বটনটো বজাই দিয়ক। তো বন্ধুসকল, পুনৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই।